হেল্ল' এভৰিৱান, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ দুপৰীয়া সময়কণৰ পৰাই। আৰু এতিয়া দুপৰীয়াৰ কাৰণে ভাত পানী বনাই আছোঁ। ৰাতিপুৱা পুৰি চব্জি খাই ল'লোঁ। খাই মানুহজন ডিউটিলৈ গ'ল আৰু মোৰ যিহেতু অফিচ নাই, সেই ৰুমতে আছোঁ। কাপোৰ কানি আছিলে, কাপোৰ কানি কেইটামান ধুই ল'লোঁ আৰু এতিয়া ভাতৰ কাৰণে লাগি আছোঁ। দেখাই থাকিম বাৰু, চাই থাকিব ভিডিঅ'টো। দাংবডি আলু এনেকৈ কাটি ল'লোঁ আৰু মগুমাহ এনেকৈ তিয়াই ৰাখিছিলোঁ। মগুমাহ চুকুৱাই গুচাই মগুমাহৰ তৰকাৰী বনাম আজি, বইলকৈ খাম বুলি ভাবিছোঁ। আৰু এইফালে দাংবডি আলু ভাজিখিনি উঠাই ল'লোঁ আৰু মগুমাহখিনি ধুনীয়াকৈ চুকুৰাখিনি গুচাই ল'লোঁ। আৰু কাপোৰ কানি ধুই আজৰি হৈছিলোঁহে, তেনেকুৱাতে ইমান ডাঙৰকৈ আহিল বৰষুণ যাক। দেখিছেনে ইমান বেয়াকৈ আহিছে বৰষুণ। কাপোৰ কানি চব তেনেকৈ তিতিলে আৰু আচাৰ বনাইছিলোঁ, আমৰ আচাৰ অকণমান। এইবাৰ প্ৰথম বনাইছোঁ বেংগলোৰত, অকণমান দেখাই দিলোঁ এনেকৈ। বেছি নহ'ল বাৰু, অকণমান হ'ল। এনেকৈ ৰাখি থৈছোঁ আৰু অকণমান বনাই। তাৰপিছত এয়া টিহু কাটি ল'লোঁ, মগুমাহ থৈ দিছিলোঁ অকণমান। এনেকৈ অকণমান চাটনি বনাই ল'লোঁ আৰু এনেকৈ আজি দুপৰীয়া ভাত সাজ খালোঁ। আৰু ভাত পানী খাই বৈ মানুহজন অফিচলৈ গ'ল আৰু মই অকণমান শুলোঁ। আৰু শুই উঠালে সেয়া সন্ধিয়াই হ'ব হ'ল আৰু দেউতাহঁতক বেংগলোৰত আনিম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ। আৰু এতিয়া ফাইনেলি বেংগলোৰ অহা টিকেট কনফাৰ্ম হ'ল বাৰু দেউতাহঁতৰ। আৰু 3-4 দিনৰ পিছতে দেউতাহঁত বেংগলোৰত আহি আছে, সেয়ে মনটো বহুত ভাল লাগি আছে। আৰু দেখাই থাকিম বাৰু, আগলৈ ভিডিঅ'সমূহ চাই যাব। আৰু সন্ধিয়া চাহকাপ এনেকৈ খাই ল'লোঁ। আজি ভিডিঅ'টো ইমানেই আছিল। কেনে পালে সকলোৱে জনাব। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। বাই।